এইটো আমি আজি কেইবাদিনৰ পৰা প্ৰয়াস চলি আছিলে। আগতে পিঞ্জৰাটো বেলেগ জেগাত পতা হৈছিলে, তাৰ পৰা আনি পেলাই ইয়াত পাতিলোঁ। ইয়াত আজি পাতিছিলোঁ ৰাতিপুৱা। বাঘটো ইয়াতে আছিলে যেতিয়া আমি পিঞ্জৰাটো পাতিছিলোঁ। তেতিয়াৰ পৰা বাঘটো মানে এবাৰ সোমাই ওলাই গ'ল, আকৌ নেক্সট টাইম সোমাওঁতে মানে কেপচাৰ হৈ গ'ল বাঘটো। আৰু বৰ্তমান আৰু দুটা বাঘ ঘূৰি ফুৰিছে মানে। এইটো পোৱালিহে হয়, ইয়াৰ মাকজনী ঘূৰিয়ে ফুৰিছে। আগতে নাহৰপুতুকী এনেকৈ হেৰি হৈ কিবা উপদ্ৰৱ কৰি থাকে গাঁৱত? গাঁৱত মানে তেনেকৈ উপদ্ৰৱ একো কৰা নাই বা মানুহক একো হাৰাচমেণ্ট কৰা নাই। এই বাগানত যদি গৰু ছাগলী পায় তেনেকৈ অকণমান এটেক কৰে আৰু। গৰু ছাগলী খাইছে? গৰু ছাগলী খাইছে হয়, বা মানুহৰ ঘৰৰ পৰা গৈ খোৱাগৈ নাই বাৰু, বাগানতে খাইছে। এইটো কোন টুকুৰা ঠাই? হা, কোন টুকুৰা ঠাই তোমাৰ? এইটো আপোনাৰ কৃষ্ণবিহাৰী বাগান। বাঘটো নাহৰপুতুকী বাঘ ধৰা হৈছে। এইডোখৰ ঠাইটো হয় কৃষ্ণবিহাৰী বাগান এৰিয়ে পৰে। আৰু ইয়াতো এসপ্তাহমান হৈছে ইয়াত মানে ওলোৱা বাঘৰ হাই হুলস্থুল শুনি আছোঁ ইয়াত। আজি মানে জাষ্ট 3টামান বজাৰ সময়ত ইয়াত ধৰা হৈছে। আৰু এতিয়ালৈকে ইয়াত মানুহ পূৰা গোট খাই আছে। বন বিভাগৰ মানুহ আহিছে? এতিয়ালৈকে আহি পোৱা নাই, জাষ্ট ফোন কৰা হৈছে বুলি শুনি খবৰ পাইছোঁ, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। পিঞ্জৰাটো বন বিভাগে পাতিছিলে? বন বিভাগে পাতিছে। ইয়াৰ আগতেও এনেকৈ নাহৰপুতুকী ইয়াত আবদ্ধ হৈছিলে নেকি পিঞ্জৰাত? ইয়াত ওচৰ হেৰিত নাই হোৱা, অকণমান দূৰত হৈছিলে, আঁতৰত হৈছিলে মানে। আঁতৰত মানে খংগীয়া বাগান পৰে, তাতে ওলাই বুলি শুনিছোঁ আৰু দেখিছিলোঁ এবাৰ। বহুত আগতে 2 বছৰমান আগত ওলাইছিলে, আৰু এনেকুৱা নাই ওলোৱা আৰু। এতিয়া গৰু ছাগলী এতিয়া মৃত্যুমুখত পৰিছে আৰু অলপ।